বাপা বাপা বৰষুণটো ইয়াৰ বিৰক্তি দিছে ক'ততো ঘৰৰ পৰা ওলবা নোৱাৰি ইমুখে কৰোনা ইমুখে গেলা বৰষুণ ইমুখে বানপানী তাৰে ওপৰত লকডাউন ঘৰত কেনে পচিছো ক'ততো একো কৰবা ইচ্ছা নাযায় কেথেন বা কমতি হ'ব এই বৰষুণটো তাকেতো ইমান বৰষুণ আহি থাকলি কেনে হ'ব বাৰী চাৰি একদম আমাৰতো গেলা উঠি গৈছে পাছত দেখি পুখুৰীৰ কিমান পানী বাচছে ক'লো না কালি এটা মই পুখুৰীত মাছ মাৰবা গৈছিলোঁ মানে বৰহ পাইছিলোঁ দেচোন বাপা এটা 7 কেজিৰ পুঠি পাইছোঁ কেনেকৈ যে আনছোঁ মই কি যাইপনি মাছটোৰ তথাপি আনি কেনে আৰু সিটোৱে বাচি কেনে খালোঁ আৰু বৰ ভাল লাগছিলে হয় নাকে 7 কেজি পুঠি নাকে দে ঠিকে আছে দে তই আৰু তো গম নাপাৱ কালি যে তই দাউৰা দাউৰি কৰি আহিলি মাছটো পাই কেনে তাৰে পিছত আৰু মই গৈছিলোঁ গা পা ধোৱাৰ আগতে বোলো একফালে মই বৰই বাই আহোঁ দ যাই কেনে মই যে তাৰে পিছত বৰষডাল দেওঁ দিয়াৰ লগে লগে মস্ত ডাঙৰ এটা তোৰ 8 কেজি মেনৰ চেং আৰু তাৰে পিছত সিটোৰ তাৰ পাছত আৰু তাৰে পিছত এটা 12 কেজিৰ গড়ে পালোঁ মই ইয়াৰ মানে তাহাক ধৰবা নৰি কেনে মাক বেবে বেবে মাতছোঁ মাতি কেনে মায়ে দাউৰি আহি এখন বস্তা লৈ আহিছে বস্তাখনত কিবা কৰি ভৰাইছোঁ ভৰে আৰু ঘৰক লগিন চেচৰে আনবা নৰো তাৰে পিছত মই পাল্লাত জুখি চাওঁ যে মোৰ দুটাই মিলি কিমান কেজিৰ মাছ আমি একলা মা আৰু মই খাইছোঁ কি টেষ্ট ইমানো ডাঙৰ মাছ থাকে না তথাপি পালোঁ দে মোৰ ভাগ্যতে আছিল কিজানি বাপা জখনি আহাৰ কিমান লেভেলে তাহোঁ ভাবছে তাহোঁৱে ইমান পাইছে তাহোঁৱে ইমান ফাটা লেভেল দিব পাৰে আমি দিব নোৱাৰোঁ মোৰটোতো শুনা নাই এতিয়া মোৰটো শুনলি আৰু পাগলা হৈ যাব মোৰটো কওঁ তোৰ যে কি কথা কোৱা কিছু জমাইছা কিন্তু যে তোহাৰে সৰু কেজিৰ মোৰটো শুনলি আৰু পাগলা হৈ যাবি মই তুহু জেঠেন আহিলি আহাৰ তাৰে পাছত মই অলপ কষ্টত গেলোঁ যাই কেনে মই ভাবিলোঁ পুখুৰীত আৰু কি মাছ পাম বিলটোতে যাওঁ বিলটোত গেলোঁ যাই কেনে মই দূৰৰ পৰা নটিচ কৰি আছোঁ দেই তোহাক ক'লোঁ শুন দূৰৰ পৰা মই দেখি আছোঁ ওপৰৰ পৰা কিবা এটা জোঙা বস্তু যাই আছে তাৰপিছত মই ভাত ধৰবা পৰা নাই কি বস্তু সিটো কলা হেন জোঙা তিনকৈ নাহেন বস্তু ওপৰত এটা যাই আছে স্পীডত যাই আছে বস্তু তাৰে পিছত মই আশ্ৰাখান নিছিলোঁ দেই নি কেনে মই সিখিনিৰ ওপৰতে আশ্ৰাখান জাপি দিলোঁ দিয়াৰ পাছত মই জেঠেন দিলোঁ তো একদম অকমকেন মানে কিবা শব্দখান কৰিব ধৰিছে তাৰপিছত জেঠেন মই আশ্ৰাখান টানছোঁ আনি কেনে মই চাওঁ যে আপা বৈদ্য ডাঙৰ এটা তিনি মাছ মই আৰু কাকো নাচাকান ডাইৰেক্ট মাছটোৰ ওপৰত যাই পাইছোঁ যাই পাই কেনে দুখুটি ইটা লৈছোঁ আৰু একে মাথাই একদম ভকলে দিছোঁ একে হুচাই মাথা ভকলে দিছোঁ তাৰে পাছত মই আৰু 5টা মান আপীক মাতলোঁ মাতি কেনে একদম গাঁৱৰ আমাৰ আহিল গোটেই আপীবিলাক আহি কেনে তোৰ আৰু কি টানি আনছোঁ আশ্ৰাখানে সতি মাছটো ওলাব নোৱাৰিলোঁ আহি চাওঁ যে গোটেই তাৰমানে ইমান কেজিৰ মাছ পাল্লাত জোখতে 48 কেজিৰ মাছ সিটো গোটেই গাঁওখনে বিলে খাইছোঁ তোক ক'লোঁ না কি টেষ্ট মাছ বাপা কেনে টেষ্টি বাপা তই কেনে ফাটা লেকচাৰ দিলি আমাৰ গাঁৱত তই তিনি মাছ খালি বোলে দে হ'ব দে তোৰ লগত আমি থাকবা নোৱাৰোঁ দে তই একলা বহি থাক বাপা জখনিটি কি লেভেল দিছে একদম তাকো হজম নহয় লেভেল যাই কেনে এটা ঘৰত যাই হজমলাই খাওঁ তইও এই পয়া লগা কথাখিনি আমাৰ আগতে ক'ব পাৰি না তোৰ লগত আৰু কেনেকৈ থাকিব পাৰিম নাটকো দে যাওঁ দে তই একলা বহি থাক তাইতো গেলে ময়ো যাওঁ দে বাপা তোৰ লগত নোৱাৰোঁ যা তোৰ এনে ফাটা লেকচাৰ কতো শুনা নাছিলোঁ মই তই মাইক দেখনি ফাটা লেকচাৰ আমাক নেদেই হবি আজিৰ পৰা যা থেন তই নাংগিতে যাবা তই বহি থাক তোহাৰে ঘৰত যাথেন মই যাওঁ দে কেনে মজা থেন মোৰ আগত তুহু লেকচাৰ দিবা আহা না 7 কেজিৰ পুঠি মাছ 12 কেজিৰ গৰৈ মাছ মোৰটো কেনে পালি মই দেখোন 3 মাছ খালোঁ তোহাৰ আগত এইগিলাখান জখনি জীয়াক আহোঁ ইয়াতে মোৰ ঘৰতে যি লেভেল দিবা পাৰে তাই নিচিনাই মই কি বস্তু তাহো যদি সিখান স্কুলৰ চাকৰ মই সিখান স্কুলৰ প্ৰিন্সিপালে বাপা মোৰ এই বকালা বেটিকেইটাৰ লগত মুখখন বাই একদম ভাগা লাগি গ'ল ভোকে লাগছে কিবা খাওঁ মা কিয় বস্তু দিছোন মোৰ ভোক লাগছে বৈদ্য মই হাত মুখ ধুই কেনে আহি আছোঁ তোমাক ঘৰত সকলোকে এই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকে যাতে মোৰ ভিডিঅ'টো চাই লাইক কৰে আৰু কমেণ্ট দিয়ে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যদিহে ভাল লাগে আপোনালোকৰ আজিলৈ সামৰিছোঁ আৰু আহিম নতুন ভিডিঅ' লৈ চাবলৈ নাপাহৰিব বাই।